আজি আকৌ সপোনৰ অজান দেশত তুমি আৰু মই অনামিকা। আজি আকৌ অজান দেশত তুমি আৰু মই আকৌ এবাৰ প্ৰেম সাঁতোৰত জানা অনামিকা, আমি দুয়োজনে বহুত ব্যস্ত আমাৰ সপোনৰ বাবে। মৰম ভালপোৱা বিশ্বাসেৰে আকৌ এবাৰ বহুত মজবুতকৈ সাজিছিল আমাৰ এইবাৰ কিন্তু ভাঙি যাব নিদিবা আমাৰ বিশ্বাসৰ বজাৰ। আচলতে কি জানা অনামিকা, হাজাৰ ধুমুহাই ভাঙিব নোৱাৰে আমাৰ মৰমৰ বান্ধোন। যদিহে আমাৰ মাজত থাকে মৰম বিশ্বাসৰ দিগন্ত নাজৰি। তোমাৰ অতীত তোমাৰ আৰু মোৰ অতীত মোৰ, কিন্তু ভৱিষ্যতটোতো আমাৰ দুয়ো। সকলো পাহৰি মই তোমাক নতুনকৈ ভাল পাব খুজিছোঁ। মৰমৰ সংজ্ঞা নতুনকৈ ধৰিব খুজিছোঁ। আঘোণে নতুনকৈ পোখা মেলিছে মোৰ হৃদয়ত। এনেতে হঠাৎ মোৰ কাণত বাজি উঠিল 6:45। আচৰিত, কি যে অবাস্তৱ সপোনবোৰ দেখিছোঁ। তুমিতো মোক কেতিয়াবাই এৰি গলা, এতিয়াও মই তোমাক সপোনত কিয় বাৰে বাৰে দেখোঁ? কিয় বাৰে বাৰে তুমি মোৰ সপোনত অকাদেবা কৰা? আজি বৰকৈ মনত পৰিছে